অভিযানৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো 145 খন ঠাইত আসলতে বিশ্বব্যাপী এখন বিশ্ববিদ্যালয় আছে আৰু এই বিশ্ববিদ্যালয়খনত সাধাৰণ শিক্ষা বা কাৰিকৰী শিক্ষা দিয়া নহয় এই বিদ্যালয়খনত আসলতে আধ্যাত্মিকতাৰ ওপৰত শিক্ষা দান কৰা হয় আৰু তাৰে এটা অংশ আছে শিৱসাগৰৰ ডিমৌস্থিত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়খনৰ সকলোখিনি আজি আমি আপোনালোকক দেখাব বিশ্ববিদ্যালয়খনৰ সকলোখিনি আজি আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ইয়াতে চাওক এই প্ৰেক্ষাগৃহটো এটা বিশাল প্ৰেক্ষাগৃহ ইয়াতে প্ৰায় 2500 ব্যক্তি একেলগে আসলে মেডিটেশনৰ নিচিনা ইয়াতে কাৰ্য কৰি থাকিব পাৰিব সকলো ধৰণৰ আসলে আপোনালোকে ওপৰলৈ চাওক না ওপৰ ফেনখন চালে গম পাব এই ফেনখন চলি গলে হাৱা কিমান দূৰলৈকে যায় এটা ডাঙৰ প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহ আৰু মই দেখাই থাকিবলৈ চেষ্টা কৰিম এটা বিশাল এৰিয়া এইটো এটা থাৰ্ড ফ্লোৰ আমি এতিয়া বৰ্তমান আছো সেকেন্ড ফ্লোৰত আছো আৰু সেকেন্ড ফ্লোৰৰ পৰা আপোনালোকক দেখাইছো এটা ডাঙৰ এৰিয়া এইটো এই প্ৰেক্ষাগৃহতে আসলতে এই শিক্ষাদান কৰা হয় এই বিশ্ববিদ্যালয়খনত কি আছে সকলোখিনি ইয়াতে থকা কৰ্মকৰ্তাসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু অকমান মই ভিউজ বাহিৰৰ এটা ভিউজ দেখাবলৈ চেষ্টা কৰিছো কিনাৰতে আছে এখন বাগান এই বাগানখনৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মনৰ শান্তি বিচাৰি যদি আপোনালোকে ভাবিছে অলপ মনৰ শান্তি লাগে তেনেহলে এই ঠাইটুকুৰত আহিব পাৰে কিন্তু দেই এই ঠাইটুকুৰ ইমানেই সুন্দৰ ঠাই ইয়াৰ পৰিৱেশটো দেখিলে আসলতে আপুনি কোনো কথা নকৈ সাধাৰণতে ইয়াতে একো কথা নকৈ পেলাই যদি মনে মনে বহি থাকে তথাপিও আপোনাৰ মনটো খুব শান্তি লাগিব আৰু ইয়াতে বিভিন্ন ধৰণৰ আমি গ্লো সাইন দেখিছো ইয়াতে বহুত ধৰণৰ আসলতে বাৰ্তা দিছে আপুনি যেতিয়াতে হুমা আহিব বিভিন্ন ধৰণৰ আমি তললৈ যাম তলৰ অংশ আমি দেখাবলৈ চেষ্টা কৰিম ইয়াতে লিখা আছে বেয়া নাভাবিবা বেয়া নাচাবা বেয়া নুশুনিবা বেয়া নাখাবা বেয়া নকৰিবা বেয়া নকবা আসলতে খুব পজিটিভ ভাইবস থকা এটুকুৰা ঠাই যেটো সময়ত আমি দেখিছো সাধাৰণতে যেটো সময়ত আমি এটা বাহিৰৰ সাইডটো অকমান চাবলৈ চেষ্টা কৰিম এই যেহেতু বাহিৰৰ এখন বাগানৰ কিনাৰতে এই বিশ্ববিদ্যালয়খন আছে সুন্দৰ পৰিৱেশ নিৰিবিলি পৰিৱেশ আপোনালোকে একো নকৈ মুঠতে ইয়াত আহি বহি থাকিলে ভাল লাগিব যি যান্ত্ৰিকতাৰ যুগ যি সময়ত কাম ক্ৰোধ লোভ মোহ ইমান বিলাক থকাৰ পাছত মানুহ অশান্তিত বাস কৰি আছে তেনেকুৱা ঠাইতে আপোনালোকে যদি এই ঠাইলে আহে ইয়াত মেডিটেশন হয় যোগ হয় এটা সুন্দৰ পৰিৱেশ ইমান ধুনীয়া লাগিছে চাই পেলাই আমাৰ এটা দীঘল এৰিয়া মই আপোনালোকক দেখাইছো চক ইমান দীঘল এৰিয়া বিভিন্ন ধৰণৰ কোঠা আছে এই প্ৰেক্ষাগৃহটোৱে আপোনালোকক দেখালো তাৰপিছত আমি ওপৰৰ পৰা আপোনালোকক কিছু ভিউজ দেখাবলৈ চেষ্টা কৰিম আমি এখন ফেনখন চলাই দেখাইছো ইমান দূৰত আছে ফেনখনৰ পৰা তথাপিও বতাহটো ইমান দূৰলৈকে আহিছে দেখিয়ে ভাল লাগি গৈছে ফেনখনে একদম কিন্তু ফেনখন আপোনালোকে দেখিলে স্পীডটো খুব কম যেন লাগিব স্ক্ৰিনত আপোনালোকে দেখিছে নে চলি থকা নিচিনা লাগিছে কিন্তু ইমান বতাহ আমি ইমান দূৰত আছো বতাহ এইখিনিলৈকে আহিছে সঁচাকে আচলতে আমাৰ এখন পৰিচালনা সমিতি আছে এই পৰিচালনা সমিতিখনৰ যিসকল সদস্য আছে তাৰে আমাৰ লগত সম্পাদক আছে এই গোটেই আচলতে ইয়াতে থকা যোনটো চেণ্টাৰ এই চেণ্টাৰটোৰ বিষয়ে আমি সকলোখিনি অকমান আপোনাৰ পৰা জানিব বিচাৰিম আমি গৈ থাকিম আপোনালোকৰ ইয়াত কি আছে আপুনি আমাক দেখাই যাব প্ৰথমে আমি এখন টেৰেছটো মানে ওপৰৰ পৰা অকমান চাই আহো কি আছে বলক আপোনালোকে কওকচোন ইয়াত এইটো স্থাপিত হোৱা কিমান দিন হ'ল কেনেকৈ কি কৰি আছে এটো একচুয়ালি গভৰ্ণমেণ্টে আমাক মাটিটো দিছিলে আমাৰ যিজন দৃষ্টি আছিলে আমাৰ প্ৰথমতে আমাৰ প্ৰণৱ গগৈ ডাঙৰীয়া তেওঁ গৈছিলে উৰিষ্যাত বহুত ডাঙৰ এনেকুৱা বিল্ডিং আছে গভৰ্ণমেণ্টে বহুত হেল্প কৰে তেতিয়া তাৰ ল' কনফাৰেঞ্চ আছিলে ল' কনফাৰেঞ্চ হওঁতে তেখেতে বহুত দেখিলে বহুত মানুহ লয়াৰ্ছ আহিছে গোটেই ইণ্ডিয়াৰ পৰা তেওঁ দেখিলে যে আচৰিত কথা ইমান মানুহ ইমান পিছ যেনেকৈ আপুনি এতিয়া অনুভৱ কৰিছে শান্তি এনেকুৱা কোনো একদম চাইলেণ্ট প্লেচ তেতিয়া তেওঁ ক'লে আমাৰ বাইদেউক ক'লে আমি গৈ লৈ গৈছিলোঁ তেখেতক ল' কনফাৰেঞ্চত এটেণ্ড কৰিবৰ কাৰণে তেতিয়া তেওঁ ক'লে কি আমাৰ বাইদেউক ক'লে কি বাইদেউ এই আমাৰ শিৱসাগৰত পাৰিব নোৱাৰিব এনেকুৱা বাইদেউক ক'লে যে একাষৰে ক'লে আমাৰতো শিৱসাগৰ টাউনত আছিলে সেইটো এটা সৰু জেগা বেছি জেগা নহয় এটা মাটিতে আছে বিল্ডিংটো শংকৰ মন্দিৰত থকাটো তেতিয়া তেওঁ ক'লে কি বাইদেৱে ক'লে যে আপুনি যদি মাটি দিয়ে আমি বনাম ল'ম একেষাৰে ক'লে তেতিয়া তেওঁ কি কৰিলে তেওঁ ডিচিক ক'লে তেতিয়া মামুদ হুছেইন আছিলে ডিচি তেখেতৰ কথাটো লৈ পিনি তেওঁ ক'লে যে তেওঁ এই হেৰি কৰে চাৰ্কল অফিচাৰক ক'লে দিব চাৰ্কল বোলে অন্যত মাটি নাই বোলে এইডোখৰটো অলপ বোলে ভাল জেগা আছে বোলে বানপানী চানপানী নহয় নিৰিবিলি জেগা এই বোলে তাতে দিবলৈ ক'লে তেতিয়া তেওঁলোকে
আমাক এই মাটিডোখৰ ইয়াত কিমান মাটি আছে ইয়াতে ইয়াত মানে একচুৱেলি 5 বিঘা ইয়াতে এতিয়া কেনেকৈ আপোনালোকৰ ইয়াত মেডিটেশ্যন যোগ কেনেকৈ হয় আমি আমাৰ ব্লগৰ জৰিয়তে বিভিন্নজনক দেখাব লাগিবতো কওকচোন আচলতে মানুহ ইয়ালৈ আহে মানুহৰ যেতিয়া মেণ্টেল পিচটো নাথাকে দুখ থাকে অশান্তি থাকে খং ৰাগ বাঢ়ি যায় মেণ্টেল ডিজিজবিলাক বাঢ়ি যায় যেতিয়া কি হয় ঘৰত মানে ঘৰৰ গৃহস্থত থকা মানুহ এনেকুৱা প্ৰব্লেম আহি যায় তেতিয়া সেইকাৰণে কি হয় তেওঁলোকে কোনোবাই কয় যিসকল মানে ইয়াত চলি থাকে যিসকল ইয়াত জ্ঞানত চলি আহিছে তেওঁলোকে কয় যে তোমালোকৰ এই প্ৰব্লেমটো নাইকিয়া হ'ব কিন্তু মেডিটেশ্যন কৰিব লাগিব ক'ত কৰিব বোলে প্ৰজাপিতা ব্ৰহ্মকুমাৰী চেণ্টাৰ্ছ আছে আৰু তাৰপিছত তেওঁলোকক লৈ আহে তেওঁলোকৰ যি মিত্ৰ সম্বন্ধী আছে অনাৰ পিছত দেখিছে যে 3 দিন যেতিয়া মেডিটেশ্যন কৰাৰ পিছত তেওঁলোকৰ একদম পিচ আহি যায় শান্তি আহিবলৈ আৰম্ভ হৈ যায় সুখ আহিবলৈ আহি যায় আৰু ঘৰৰ যিটো মানে হাজবেণ্ড ৱাইফৰ মাজত যিটো মানে দাৰাৰ পৰিছিলে ফাটি গৈছিলে আকৌ সিহঁতৰ মিলন হৈ যায় তাৰমানে নিজক নিজে হেৰি কৰিবলৈ মানে কণ্ট্ৰল কৰিব পৰা হৈ গ'লগৈ মানে এংগাৰ কণ্ট্ৰল কৰিব পৰা হৈ গ'ল মানে খোৱাবোৱাৰ যিবিলাক আৰু আমি দেখিছোঁ আপোনালোকৰ ইমান ডাঙৰ এইটো বিল্ডিং ন এই বিল্ডিংটো আপোনালোকৰ ট্ৰাষ্ট আছে নেকি কোনোবা কেনেকুৱা সহায় কৰে নেকি চৰকাৰৰ ফালৰ পৰা সহায় পাইছে চৰকাৰৰ ফালৰ পৰা আমি ONGC কৰিছিলোঁ ONGC তেতিয়া বৰুৱা চাহাব আছিলে আমি প্ৰত্যেকে লাগি মেলি মানে সবেই আমাৰ ষ্টুডেণ্ট লাগিলে যে আমি নিজে কৰিম আমি আপোনালোকে সবেই নিজে কণ্ট্ৰিবিউট কৰি পেলাই ইমান বিশাল বিল্ডিংটো বনাইছে অকণমান আমি এইফালে দেখাম আকৌ বাগানখন একদম আমি টপ ফ্ল'ৰত আছোঁ টপ ফ্ল'ৰৰ পৰা আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক না ইমান সুন্দৰ পৰিৱেশ মানে দেখিলে খুব ভাল লাগে খুব ধুনীয়া ঠাই একদম টপ ফ্ল'ৰত আমি আছোঁ এতিয়া আচলতে এইখন বিশ্ববিদ্যালয় আৰু মনৰ শান্তি কথা ইয়াত বাৰে বাৰে কৈ থকা হৈছে পিচ মাইণ্ড অফ পিচটো পাবলৈ হ'লে এনেকুৱা গ্ৰীনি এৰিয়া লাগিবই আপুনি ৰাতিপুৱা শুই উঠি যেতিয়া চকুটো মোহাৰি গ্ৰীণ এৰিয়া দেখিব আপোনাৰ মনটো এনেও শান্ত হ'ব আমি যে তললৈ যাম তলত এটা আৰ্ট গেলেৰী আছে আমি আৰ্ট গেলেৰীটোৰ পৰা বহুতখিনি কথা আচলতে জানিবলগীয়া আছে আমি সেই কথাখিনি জানি থাকিম আপুনি লিখা আছে দেখিছেনে সময় জব ন্যায় কৰতা হে তব গৱাহী জৰুৰত নেহি হে আৰু ইয়াতে লিখা আছে দুসৰোं को खुशी देना सर्वोत्तम দান দেনা হতা হে আমি দেখাৰ পাছতে আকৌ আমি এই বিল্ডিংটো ওপৰৰ ভাগলৈ আহিলে ওপৰৰ ভাগত আপোনালোকে এটা উক্তি লিখা আছে আপ আয়ে হামে বেহদ খুশি হুই আচলতে ইয়াত আৰু এটা কথা আমি ক'ব লাগিব অতিথি আপ্যায়ন আৰু ডিচিপ্লিনটো সাংঘাতিক এটা ডিচিপ্লিনৰ মাজত সকলোখিনি মানুহ এটা আছে আৰু আপোনালোকে দেখিছে এটা বিশাল হল এইটো হলৰ এইটো দুই পাৰে ৰুম আছে ৰুমৰ মাজতে এইটো কৰিডৰ আৰু কৰিডৰটোৰ ইমান সুন্দৰভাৱে ইমান ধুনীয়াকৈ প্ৰত্যেকটো ঠাইতে আচলতে পজিটিভ উক্তি কিছুমান লিখা আছে আপনি জীৱন কো পবিত্ৰ বনানে হি अच्छी সমাজ সেৱা হে আচলতে ধুনীয়া ধুনীয়া কথা আছে তাৰে ভিতৰতে যিবিলাক ইয়াতে ভক্তপ্ৰাণ ৰাইজসকল আহে আচলতে যিবিলাকে মেডিটেশ্যন কৰিবলৈ আহে তেখেতসকলৰ কাৰণে ইয়াতে সুন্দৰ সুন্দৰ ৰুম কিছুমান দিছে এটা ৰুমতে আমি দেখিলোঁ 4-5খনকৈ বেড আছে প্ৰায় 40টামান কোঠা আছে ইয়াতে আমি দেখা পাইছোঁ প্ৰত্যেকটো কোঠা 5-6খনকৈ বেড আছে চবেই আহি পেলাই ইয়াতে কিছু সময় মেডিটেশ্যন কৰিব যোগ কৰিব তাৰপাছতে অকণমান ৰেষ্ট ল'ব বিচাৰিব ৰেষ্ট ল'বৰ কাৰণে আপোনালোকক মই অকণমান দেখাইছোঁ ইয়াতে আমি দেখি আছোঁ বহুতো ইয়াতে অলপ আগতে যি মেডিটেশ্যন হৈছিলে মেডিটেশ্যনৰ কাৰণে এই ৰুমবিলাক একদম দীঘলীয়া ৰুম আৰু আমি ইয়াতে দেখিছোঁ এতিয়া 5-6খনকৈ বেড আছে আৰু প্ৰত্যেকে নীৰৱে শান্তিভাৱে শুই থাকিবলৈ চেষ্টা কৰিছে এটা পবিত্ৰ মন লৈ পেলাই ইয়াতে সকলোখিনি মানুহ আহে আৰু সুন্দৰভাৱে ইয়াতে শুই থকা আমি দেখা পাইছোঁ মহিলাসকলৰ কাৰণে বেলেগ কোঠা পুৰুষসকলৰ কাৰণে বেলেগ কোঠা ডিচিপ্লিনৰ কথা ক'বলৈ গ'লে এই ঠাইটুকুৰাৰ সময়ত মই ডিচিপ্লিন ক'তো দেখাই নাই নীৰৱ পৰিৱেশৰ মাজত ডাঙৰ ডাঙৰ বিশাল আচলতে ৰুমত আপোনালোকে আৰু ইণ্টেৰিয়ৰ মই অকণ তললৈ যাম ইয়াত ডাইনিং হলৰ পৰা ইয়াতে বিশিষ্ট ব্যক্তিসকল বাহিৰৰ পৰা বহুত ব্যক্তিসকল আহি ইয়াতে ৰেষ্ট কেনেকৈ লয় তেখেতৰ আপ্যায়ন কিদৰে কৰা হয় ইয়াত যিমানখিনি মানুহ ইয়াতে আছে আচলতে এই চেণ্টাৰটোত যিমানখিনি মানুহ আছে ইমান সুন্দৰভাৱে আচলতে আপ্যায়ন কৰা দেখিছোঁ আমি তললৈ যাম এতিয়া তলতো এনেকুৱা হল আছে তলতো বহুত কোঠা আছে সেই মহিলাসকলৰ কাৰণে কোঠাবিলাক আছে আমি অকণ দেখাম
আমি ওপৰত আছিলোঁ এতিয়া আকৌ তললৈ আহিলোঁ মানে ঘৰটো আপুনি বিল্ডিংটো হেৰাই যাব পটককৈ যদি নাজানে আকৌ ইয়াতে আমি দেখিছোঁ আপোনালোকে ইয়াৰ পৰাই চাওক কেমেৰা স্ক্ৰীণত দেখিব এটা বিশাল গলি এই গলিটোত আপোনাৰ চাওক ইণ্টেৰিয়ৰ চাওক আচলতে পৰ্দা চৰ্দাৰ পৰা ইমান সুন্দৰ ডিচিপ্লিনলি ইয়াতে মেইনটেইন কৰি আছে ইয়াতে থকা যিসকল কৰ্মকৰ্তাসকল ইমান সুন্দৰভাৱে কৰি আছে প্ৰতিটো কথা মই কৈছোঁ ওপৰত আমি দেখিলোঁ যে জেণ্টছসকল এতিয়াতে য'ত মেডিটেশ্যন কৰিছিলে ইয়াতে তাতে শুই আছে আকৌ ইয়াতো মহিলাসকলৰ কাৰণেও কোঠা কিছুমান আছে চবেই ৰেষ্ট ল'ব আৰু বিশিষ্ট আচলতে বিশেষ ব্যক্তিসকল আলহীসকল যে আহিব দূৰৰ পৰা আহিব তাৰ কাৰণে ইয়াতে সুন্দৰ ইণ্টেৰিয়ৰ আপোনালোকে ইণ্টেৰিয়ৰটো চাওক ইমান সুন্দৰ ইয়াতে সকলো আচলতে গেষ্ট আহি বহেহি ডাইনিং হলো খুব ৱেল ফাৰ্নিচিং দেখি ভাল লাগিছে তেখেতসকলৰ কাৰণে আচলতে কিটচেনো বেলেগ আমি সমজুৱা কিটচেনটো আমি দেখাম কিন্তু দেই এতিয়া ইমান সুন্দৰভাৱে ইয়াতে দেখিছেনে খুব ধুনীয়া গেষ্টৰ কাৰণে খুব ধুনীয়া ইয়াতে স্পেচিয়েল গেষ্টবিলাকৰ কাৰণে আচলতে বাহিৰৰ পৰা বহুত ঠাইৰ পৰা আহে আৰু সেইসকলে ইয়াৰ পৰা কি ফিডবেক লৈ যাব ইয়াৰ পৰা এটা সুন্দৰ ফিডবেক লৈ যাবৰ কাৰণে আচলতে সকলোখিনি ইয়াতে আয়োজন কৰি থৈছে বাহিৰৰ ঠাই মানুহে আহিলে যে ইয়াতে আহি ইমান পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰা ডিচিপ্লিনৰ পৰা সকলোখিনি যে ইয়াত পায় আৰু এই ফিডবেকটো নিজে বাহিৰত দিব পাৰে তাৰ এটা সুন্দৰ ইয়াতে আচলতে সুন্দৰ পৰিৱেশ সৃষ্টি কৰি থৈছে এই বিদ্যালয়খনে বিশ্ববিদ্যালয়খনে আৰু এইটো হৈছে সমজুৱা কিটচেনটো সমজুৱা ক'ব লাগে কিন্তু ইমানেই সুন্দৰ কৰি থৈছে আৰু ইয়াতে আমি আৰু এটা বস্তু খালোঁ ইয়াতে মই কৈছোঁ যে ইয়াতে চব নিৰামিষ ভোজী হয় কোনো ধৰণৰ ইয়াত মাছ মাংস পিঁয়াজ আৰু নহৰুৰ ইয়াত কাৰ্যত নচলে সম্পূৰ্ণভাৱে নিৰামিষ ভোজী আৰু এইটো হৈছে সমজুৱা ডাইনিং হল যেতিয়া ইয়াতে যি অনুষ্ঠান হয় আৰু যি কৰ্মকৰ্তাসকল থাকে ইয়াতে তেখেতসকলে আহে আৰু ইয়াতে আহি পেলাই সুন্দৰভাৱে সমজুৱাভাৱে আচলতে ইয়াতে খাদ্য গ্ৰহণ কৰে এটা কথা মই ইয়াতে ক'ম কিন্তু খুব ডিচিপ্লিন মেইনটেইন কৰি থকা এইটুকুৰা ঠাই আৰু পাছফালে আপোনালোকে আৰু দেখিব মানে কৈ শেষ কৰিব নোৱাৰে জেগা এখন জৈৱিক খেতি কৰিবৰ কাৰণে তেখেতসকলে এটা সুন্দৰ এৰিয়া আচলতে বাছি লৈছে বিল্ডিংটোৰ বেক চাইডে ধুনীয়াকৈ চব্জি কৰি আছে আমি খোৱা খাদ্য ইয়াতে দেখিলোঁ সুন্দৰভাৱে ধুই ৰদাই থৈছে আৰু এটা আমি খাদ্যত মই ভিজুৱেল ল'বলৈ নহ'লে খাদ্যত আমাক এটা বস্তু খাবলৈ দিছিলে সেয়া হৈছে চাহপাত আমি চাহপাতৰ বাগান দেখিছিলোঁ চাহপাতৰ কোঁহবিলাক যিবিলাক সেই চাহপাতৰ কোঁহৰ পকৰি বনাইছিলে পকৰিকেইটা খাবলৈ ইমানেই সোৱাদ আপোনাক মানে বুজাব নোৱাৰি আৰু য'ত আপুনি বেছি মছলা তেল বেছি ইউজ কৰা হোৱা নাই আৰু পিঁয়াজ আৰু নহৰু ইউজ নকৰাকৈ ইমান সুন্দৰভাৱে ইয়াতে খানা বনালে খাই খুব ভাল লাগিলে আৰু তাৰ কাৰণে আমি এইখিনি আপোনালোকক দেখাবলৈ মানে বাধ্য হ'লোঁ আচলতে ইমান ধুনীয়াকৈ ইয়াতে ৱেল ট্ৰিট ক'বলৈ গ'লে আপ্যায়নৰ ক্ষেত্ৰত খুব সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰি থৈছে আমি ব্লগটো শেষ কৰিম শেষ কৰাৰ আগতে আমি মুখৰ পৰা আমি কিছু ব্লগটো শেষ কৰিবলৈ চেষ্টা কৰিম ভিতৰৰ গোটেই চৰাটো আমি প্ৰত্যেকটো ৰুম অডিটৰিয়াম মেডিটেশ্যনৰ ৰুম সভাকক্ষ সকলোখিনি দেখালোঁ এটা ফুল পেকেজত আচলতে আমি বনাবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ লগত শেষত দুখাৰ কথা ক'বৰ কাৰণে আমাৰ লগতে অৰুণ চাংকাকতি দা আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু এই ৰিট্ৰিট চেণ্টাৰটোত আহি আমি বহুতখিনি বস্তু জানিলোঁ থুলমূলকৈ আপুনি অকণমান কওকচোন কি ক'ব আচলতে মই ডক্টৰ অৰুণ চাংকাকতি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ৰিটায়াৰ্ড জইণ্ট ডাইৰেক্টৰ এই অনুষ্ঠানটোৰ লগত মই 2011 চনৰ পৰা জড়িত আচলতে এই অনুষ্ঠানৰ প্ৰতি মই আকৰ্ষিত হ'লোঁ এইকাৰণেই অনুষ্ঠানটোৰ প্ৰতি আকৰ্ষিত হোৱাৰ মেজৰ কাৰণটো হৈছে যে আমি জানো যে আমাৰ সমাজখনত বৰ্তমান ধৰ্ম বিজ্ঞান আৰু আধ্যাত্মিক দৰ্শনে আমাক আমাৰ মানুহৰ জীৱনৰ যিটো প্ৰাথমিক লক্ষ্য আদিম আৰু অন্তিম লক্ষ্য সেই লক্ষ্য সাধনত সফল হ'ব পৰা নাই লাষ্টত থাকিলে আধ্যাত্মিকতা এতিয়া আধ্যাত্মিকতা লৈ পেলাই ইতিমধ্যে মই বহুতো কিতাপ পত্ৰ পঢ়িছিলোঁ বা দেখিছিলোঁ যে আধ্যাত্মিকতাই যিটো ধাৰণা আছিলে এই অনুষ্ঠানলৈ অহা পাছত মই আধ্যাত্মিকতাৰ ধাৰণাটো সম্পূৰ্ণ সলনি হৈ গ'ল ধৰ্ম আৰু আধ্যাত্মিকতাৰ মাজত যে আকাশ পাতাল পাৰ্থক্য আৰু আধ্যাত্মিকতাই যে একমাত্ৰ সুখ শান্তিৰ জননী এই কথাটো ইয়ালৈ আহি অনুভৱ কৰিলোঁ আৰু জীৱনত যিমান প্ৰশ্ন আছিলে সামাজিক জীৱনত ঘৰুৱা জীৱনত ধৰ্মীয় জীৱনত বা অন্যান্য জীৱনত যিমানবিলাক প্ৰশ্ন আছিলে সকলো প্ৰশ্নৰ চাইণ্টিফিক যথাযথ উত্তৰ মই ইয়াত পাবলৈ সমৰ্থ হৈছিলোঁ আৰু সেইকাৰণে 2011 চনৰ পৰাই এই অনুষ্ঠানৰ লগত জড়িত হৈ আছিলোঁ আজি আমি য'ত থিয় হৈ আছোঁ ৱৰ্ল্ড পিচ ৰিট্ৰিট চেণ্টাৰ তাতে সকলোৱে গম পাব যে এই অনুষ্ঠানটোৰ প্ৰাথমিক লক্ষ্য হৈছে সুখ আৰু শান্তিৰ সাধনা এতিয়া সুখ শান্তিৰ
এই সাধনাৰ বাবে যে আচলতে পবিত্ৰতাটো যে খুবেই প্ৰয়োজন। পবিত্ৰতা হৈছে সুখ শান্তিৰ জননী। এই পবিত্ৰতা কি বস্তু সেই বস্তুৰ ধাৰণা আগতে নাছিলে। ইয়ালৈ অহাৰ পাছত দেখিলোঁ যেতিয়া মানুহে নিজক চিনি নাপায় তেতিয়া তেওঁ পৃথিৱীখন চিনি পাব নোৱাৰে। আমি বিশ্বাস কৰোঁ যে স্বপৰিৱৰ্তনেই বিশ্ব পৰিৱৰ্তন। এই স্বপৰিৱৰ্তনৰ কাৰণে যিখিনি চাইণ্টিফিক ৱে সেই চাইণ্টিফিক ৱেখিনি ইয়াত শিক্ষা দিয়া হয়। এই আধ্যাত্মিক অনুষ্ঠানটোত যেতিয়া জড়িত হৈ গ'লে তেতিয়া দেখিছোঁ যে আমাৰ মাজত যিবিলাক ধৰ্মীয় কনফ্লিক্ট যিটো সামাজিক কনফ্লিক্ট এই সকলো কনফ্লিক্ট আঁতৰাবৰ কাৰণে আমাৰ যদি শিক্ষা ব্যৱস্থাত আধ্যাত্মিকতাটো যদি জড়িত কৰিব পৰা গ'লহেঁতেন তেতিয়াহ'লে আমি কিন্তু এই যিটো আমাৰ মানুহৰ জীৱনৰ যিটো প্ৰাথমিক লক্ষ্য আদিম আৰু অন্তিম লক্ষ্য এই লক্ষ্য সাধনত আমি উপনীত হ'ব পাৰিলোহেঁতেন। সেইকাৰণে এই অনুষ্ঠানটোৰ লগত জড়িত আছে এই ৱৰ্ল্ড পিচ ৰিট্ৰিট চেণ্টাৰ 2018 চনতে গঠিত হৈছে। ইয়াতে ইতিমধ্যে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ। আমি ইতিমধ্যে নচা মুক্তি ভাৰত অভিযানৰ অংশীদাৰ হৈছোঁ ভাৰত গভৰ্ণমেণ্টৰ লগত। আমি ইতিমধ্যে যৌগিক খেতি জৈৱিক নহয় জৈৱিকৰ ওপৰৰ ষ্টেজ যৌগিক খেতি যাৰ জৰিয়তে আমি সম্পূৰ্ণ পবিত্ৰ মানে খাদ্যৰ উৎপাদন কৰিব পাৰোঁ। যে জেইচা আন এইচা মান এইচা টান। গতিকে আমাৰ যিটো খাদ্য বৰ্তমান খাই আছোঁ সেই খাদ্যটোৱে যদি আমাৰ পলিউটেড হৈ যায় খাদ্যটোৱে যদি আমাৰ দূষিত হৈ যায় তেতিয়াহ'লে তাৰ পৰা আমাৰ কেতিয়াও এখন সুস্থ সমাজ আমি গঠন কৰিব নোৱাৰোঁ। গতিকে এতিয়া কথা হৈছে কি এই যৌগিক খেতিৰ প্ৰয়োজনীয়তাটো অতি বেছি। মই কৃষি বিভাগৰ মানুহ হিচাপে মই এই বস্তুটো অনুভৱ কৰোঁ যে যৌগিক খেতিৰ প্ৰচলনটো হ'ব লাগিছিলে সমাজত। আমি তাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। আৰু লগতে আমাৰ যিমানবিলাক ধৰ্ম আছে যিমানবিলাক দৰ্শন আছে এই সকলো ধৰ্মৰে সাৰখিনি আমি গোটাই কাৰণে এইটো অনুষ্ঠানত গৱেষণা কৰা হয়। আৰু প্ৰজাপিত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ এক আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠানটোৱে ইতিমধ্যে মহিলাৰ সৰ্ববৃহৎ আধ্যাত্মিক অনুষ্ঠান আৰু এই অনুষ্ঠানটোৱে ইতিমধ্যে মহিলাক সৰ্বশ্ৰেষ্ঠ গুৰুৰ আসন দিয়া হৈছে আৰু মহিলাক আগত ৰাখি আমি আগবাঢ়ি গৈছোঁ। গতিকে এইটো এটা ইয়াৰ বিশেষত্ব। আৰু আমি ইয়াতো এইধৰণে আমি প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। আমাৰ এইটো আপাৰ আছাম জোন হয়। আপাৰ আছাম জোনত হয়তো আপোনালোকে গম পাইছে যে তিনিচুকীয়াৰ পৰা আদি কৰি আপাৰ আছামৰ লগতে নাগালেণ্ড মণিপুৰ মিজোৰামৰ ইয়াৰ পৰা কণ্ট্ৰল হয়। হয় ঠিকে আছে। এয়া আপোনালোকক আচলতে মই বাৰে বাৰে এটা কথাই কৈছোঁ আপুনি ইয়ালৈ আহিলেহে সকলোখিনি কথা জানিব। তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব লাইক কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব। আৰু এটা কথা কওঁ এইটো বিশ্বব্যাপী থকা এখন বিশ্ববিদ্যালয়। সকলোৱে আহক আধ্যাত্মিকতাৰ ওপৰত ইয়াত গুৰুত্ব মানে দিয়া হয় কিন্তু কোনো ধৰণৰ আচলতে ইয়াত ধৰ্মৰ কথা নাহে। আপোনালোকে আহিলে ইয়াত গম পাব। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।